Welcome to Mindmappers Academy. আজি আমি তোমালোকৰ কাৰণে ৰেশিও এণ্ড প্ৰপৰ্চনৰ এটা ধুনীয়া ট্ৰিক লৈ আহিছো। আমাক দিয়া আছে A:B:C = 2:3:4। আমি এতিয়া এইটো কেনেকৈ সলভ কৰিম? এতিয়া চোৱা, ইয়াত A ৰ ভ্যালু কিমান? 2, B ৰ ভ্যালু 3, then again B ৰ ভ্যালু 3, C ৰ ভ্যালু 4, then C ৰ ভ্যালু 4 and A ৰ ভ্যালু 2। আমি এনেকৈ পুট কৰি ললো। ঠিক আছে, এতিয়া কি কৰিব লাগিব চোৱা, ইয়াতে কৰবাত কেনসেল গৈ আছে নেকি? চোৱা, ইয়াত 4ক আমি 2ৰে দুইবাৰ কটাকটি গল। এতিয়া আমাৰ ৰেশিওটো কি আহিব? 2/3:3/4:2/1। ওকে, এতিয়া কি কৰিম? এতিয়া এই ফ্ৰেকশন খিনি আমি হোল নাম্বাৰলৈ কনভাৰ্ট কৰিব লাগিব। কেনেকৈ কৰিম? এটা ধুনীয়া ট্ৰিক চোৱা। কি কৰিম? এতিয়া আমি 2ৰ লগত 4 পূৰণ কৰিম, দেন 1 পূৰণ কৰিম। কি হ'ব চোৱা, 2 4 যা 8, দেন 8 1 যা 8 হল is to। এতিয়া কি কৰিম? 3 ৰ লগত 3 পূৰণ কৰিম আৰু 1 পূৰণ কৰিম। 3 3 গুণ 9, 9 1 গুণ 9 হৈ গল। তাৰ পিছত 2 ৰ লগত 3 পূৰণ কৰিম আৰু 4 পূৰণ কৰিম। 2 3 গুণ 6, 6 4 গুণ 24। ওকে, তো আমাৰ ফাইনেল আনসাৰ কি পালো? 8:9:24। কোনটো অপশ্যন কাৰেক্ট হ'ব? C। ঠিক আছে, এনেকুৱা ধুনীয়া ট্ৰিক্স ভিডিঅ'বোৰ চাবৰ কাৰণে মাইণ্ডমেপাৰ্ছ একাডেমী চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।